উপস্থিত হোৱা ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন NGOৰ ডেপুটি ডাইৰেক্টৰ বাসুদেৱ দলে ডাঙৰীয়া, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাগৰিকা বৰা ডাঙৰীয়ানী, আমি তেখেতসকলক আজি আমাৰ মাজত পাইছোঁ এটা বিশেষ কাৰণত। আজি প্ৰায় 4-5 দিনমানৰ আগতে আমাৰ শুভাকাংক্ষী ৰাজীৱ হাজৰিকা ডাঙৰীয়াই আমাক এটা কথা কৈছিলে যে ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ দ্বাৰা অক্সিজেন প্ৰস্তুত কৰা এটি মই যন্ত্ৰ বুলিয়ে কৈছোঁ, যে যন্ত্ৰ তেখেতসকলে বিভিন্ন জেগাত বিভিন্ন ৰাইজৰ মাজত উপহাৰ হিচাপে দিছে। হাতীয়াখোৱাতো এই কাৰ্যসূচী বিভাগ তেখেতসকলে কৰিছিলে আৰু সেইমৰ্মে ৰাজীৱ হাজৰিকা ডাঙৰীয়াই তেখেতসকলক অনুৰোধ কৰিছিলে যে এই মাছকটা গাঁৱত এটা দিব লাগে আৰু আমাৰ স্থানীয় পাচলি গাঁৱত দিব লাগে আৰু আমাৰ ডেৰগাঁৱৰ বহনিমান সাংস্কৃতিক গোষ্ঠীকো এটা দিব লাগে। তেখেতসকলে ৰাজীৱ হাজৰিকাৰ অনুৰোধ ৰক্ষা কৰি আমালৈ খবৰ দিলে। আজি ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ ডেপুটি ডাইৰেক্টৰ বাসুদেৱ দলে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন জাতীয় বস্ত্ৰৰে আমি সন্মান জনাব। মাছকটা গাঁৱৰ গাঁও পৰিচালনা সমিতিৰ উপ সভাপতি শ্ৰীযুত বিপুল বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজি এই অনুষ্ঠানত তেখেতসকলৰ লগত দুজন তেখেতসকলৰ সহপাঠী আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ নাম মই অৱশ্যে জ্ঞাত নহয়, তথাপিও দুইজনকে আমাৰ ৰাইজৰ মাজত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। তেখেতসকলে উঠি আমাৰ ৰাইজৰ ওচৰত চিনাকি হওক আৰু দুয়োজনকে তিনিওজন আছে, তিনিওজন আহি ৰাইজৰ ওচৰত চিনাকি হওক। তিনিওজনকে হয় নেকি, প্ৰাঞ্জল শইকীয়া আৰু প্ৰাঞ্জল শইকীয়াক এখনি জাতীয় বস্ত্ৰৰে সন্মান জনাব আমাৰ মাছকটা গাঁও পৰিচালনা সমিতিৰ বিষয়ববীয়া বুবুল ভৰালী। তেখেতক এখন জাতীয় বস্ত্ৰৰে সন্মান জনাব আমাৰ মাছকটা গাঁও পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া দুদু নামটো দিব্যজ্যোতি ভৰালী। আৰু আনজন আমাৰ মাজত উপস্থিত আছে প্ৰিয়ম গগৈ, আমাৰ মাছকটা গাঁও নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰাঞ্জল ভূঞা ডাঙৰীয়া। এইখিনিতে হ'ল ৰাজীৱ হাজৰিকা ডাঙৰীয়া। এই ৰাজীৱ হাজৰিকা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই গণেশ ভৰালীক অনুৰোধ জনাইছোঁ। আমাৰ চিনাকি পৰ্ব ইতিমধ্যে শেষ হৈছে। আমি ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু তেখেতসকলে ইমান দূৰৰ পৰা আহি আমাৰ গাঁৱত এই অনুষ্ঠানটো কৰাৰ লগতে এই যন্ত্ৰভাগি আমাক উপহাৰ দিব আৰু ইয়াৰ পিছৰ কাৰ্যসূচী হিচাপে এই অনুষ্ঠানটো আগ ধৰিবলৈ মই তেখেতসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ ডেপুটি ডাইৰেক্টৰ বাসুদেৱ দলে ডাঙৰীয়াক সম্বৰ্ধনা জনাব। আমাৰ মঞ্চৰ
সভাপতি শ্ৰীযুত ৰাজমণি গগৈ। ইয়াত উপস্থিত মাছকটা গাঁওবাসী ৰাইজ আৰু বহ্নিমান সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকললৈ আমাৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আমি আহি পোৱাত অকণমান আপোনালোকক দিয়া সময়তকৈ পলম হৈছে, তাৰ বাবে সকলোৰে ওচৰত প্ৰথমেই মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আজি আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ হৈ আপোনালোকক অক্সিজেন কনচেনট্ৰেটৰ দুয়োটা অনুষ্ঠানকে একোটাকৈ অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰিবৰ বাবে আমি আপোনালোক গাঁওবাসীয়ে এনেদৰে যে আগ্ৰহ প্ৰকাশ কৰিছে, এই সন্ধিয়াৰ সময়তো মহিলাসকলৰ ঘৰত বহুত কাম থাকে, তথাপিও আমি অহাৰ কাৰণে আপোনালোকৰ অনুষ্ঠানটোৰ প্ৰতি থকা মৰমৰ বাবে এনেদৰে ইয়াত উপস্থিত আছে। সকলোকে আমাৰ ধন্যবাদ, কৃতজ্ঞতা আৰু প্ৰণাম জনাইছোঁ। বহুতেই হয়তো ভাবিছে যে এইটো অক্সিজেন কনচেনট্ৰেটৰ এইটো মেডিকেলত থাকিব লাগে, কিন্তু নামঘৰত বা গাঁৱৰ ৰাইজক কিয় দিয়া হৈছে। আমি প্ৰথমেই আপোনালোকৰ আগত দুটামান কথা ক'ব লাগিব। এই যে অক্সিজেনৰ যি প্ৰয়োজনীয়তা, এয়া আমি উপলব্ধি কৰিছিলোঁ কোভিডৰ সময়ৰ পৰা, যেতিয়া অক্সিজেনৰ অভাৱত মানুহ ককবকাই মৃত্যু হৈছিল। কেওফালে কেৱল যেতিয়া মানুহৰ ইজনৰ পিছত সিজনৰ মৃত্যুৰ খবৰ পাইছিলোঁ, তেতিয়াহে আমি অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন কনচেনট্ৰেটৰ এই বস্তুবিলাকৰ নাম বেছিকৈ শুনা আমাৰ আৰম্ভ হৈছিল। আমি দেখিছিলোঁ সেই সময়ত কোভিডৰ পাছতেই এই ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন জিলাসমূহৰ লগতে ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যত তেখেতসকলে শিশুসকল, কৃষকসকল, মহিলাসকলক লগত লৈ তেখেতসকলৰ NGOয়ে যথেষ্টখিনি কাম কাজ কৰি আহিছে। আৰু সেয়া দেখি আমি অনুৰোধ কৰিছিলোঁ আমাৰ পূৰ্বৰ সাংসদ কলিয়াবৰ লোকসভা সমষ্টিৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি কৈছিলোঁ যে আপুনি পাৰিলে ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ লগত এক যোগাযোগ স্থাপন কৰি আমাৰ ইয়ালৈকে এই সামগ্ৰীবিধ অহাত সুবিধা কৰি দিয়ক। ঠিক কথামতেই কাম হৈছিল আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ তেতিয়া আমাৰ সাংসদ হৈ আছিল। সমষ্টিবাসীৰ প্ৰতি তেখেতে আগ্ৰহ প্ৰকাশ কৰি সমষ্টিবাসী যাতে অনাগত দিনত বিপদ আপদ আহিলে বা কোনো এজনে যাতে অক্সিজেনৰ অভাৱত মৃত্যু হ'ব লগা নহয়, এই প্ৰতি লক্ষ্য ৰাখি ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ লগত কথা বতৰা আগবঢ়াই এই বস্তুখিনি এনেদৰে ইয়ালৈকে পোৱাত সুবিধা কৰি দিছিল। আৰু তেতিয়াৰে পৰাই আমি প্ৰথম পৰ্যায়ত স্বাস্থ্যকেন্দ্ৰসমূহত, উপস্বাস্থ্য কেন্দ্ৰসমূহত, বাগান হস্পিটেল, যিমানবিলাক ডাঙৰ ডাঙৰ হস্পিটেল আছে সকলোতে আমি প্ৰায় ইতিমধ্যে প্ৰদান কৰা আমাৰ প্ৰায়খিনি আমাৰ শেষেই হৈছে। কিন্তু শেহতীয়াকৈ আমাক ৰাইজে এটা কথা ক'লে, এইটো ৰাইজে কোৱা কথাহে মই আপোনালোকৰ আগত কৈছোঁ, যে আপোনালোকে যে স্বাস্থ্যকেন্দ্ৰবিলাকত এইটো যোগান ধৰিছে, স্বাস্থ্যকেন্দ্ৰখন আবেলি 1, 2, 3 বজাত যেতিয়া বন্ধ হ'ব, তাৰপিছত সন্ধিয়া বা ৰাতি যদি সেই অঞ্চলৰ সেই গাঁৱৰ যিকোনো এজন ৰোগীৰ অক্সিজেন দৰকাৰ হয়, আমি কেনেকৈ পাম? এই প্ৰশ্নটো বহু জেগাৰ পৰা আমালৈ আহিছিল। আৰু তেতিয়া আমি পুনৰ ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনক কৈছিলোঁ, হয় আমি বুজি পাওঁ এইটো এটা মেডিকেলত থাকিব লগা বস্তু, কিন্তু আমাৰ গাঁওবিলাকতো নাৰ্ছ আছে, আমাৰ গাঁওবিলাকতো ফাৰ্মাচিষ্ট আছে, আমাৰ গাঁওবিলাকতো ক'ৰবাত ক'ৰবাত ডক্টৰ আছে। গতিকে যদি আমি গাঁৱৰ নামঘৰ, যিহেতুকে আমাৰ এটা ভিলেজ কমিউনিটি হল বুলি আমি নামঘৰটোকে ব্যৱহাৰ কৰোঁ, আৰু নামঘৰ পৰিচালনা সমিতিয়ে অকল নামঘৰটোৱে নেচাই বৃহত্তৰ গাঁওখনৰ সকলো দিশে চাই বুলি আমি ক'ব পাৰোঁ। সেয়ে আমি যদি তেওঁলোকৰ মাজতে এখন ভিলেজ হেল্থ এৱাৰনেছ কমিটি ক্ৰিয়েট কৰি এই সামগ্ৰীবিধ প্ৰদান কৰিব পাৰোঁ, এই কমিটিখনত যদি সেই গাঁৱৰ ফাৰ্মাচিষ্ট, নাৰ্ছ যিসকল এই ক্ষেত্ৰত অভিজ্ঞ তাৰো 2-এজনক লগত লৈ যদি এখন কমিটি গঠন কৰি এই বস্তুবিধ সেই সমিতিখনে চলায়, তেতিয়া ৰাতি যদি 11-12 বজাতো কাৰোবাক অক্সিজেনৰ দৰকাৰ হয়, ইয়াতেই ধৰি লওক, ভগৱানে নকৰক কাইলৈ যদি কোনোবা এজন ৰোগীৰ হঠাতে ৰাতি অক্সিজেন ল'ব লগা হ'ল, আপোনালোকে বৰ চিন্তা কৰিব নালাগে, নামঘৰীয়া গৰাকীৰ হাততে নিশ্চয় চাবি থাকে বা যাৰ হাততে থাকে তেওঁক যোগাযোগ কৰিলে সততে গাঁৱতে বস্তুটো উলিয়াই নিব পাৰিব। গতিকে আপোনালোকৰ উপকাৰৰ দিশটো যাতে ইমান দামী বস্তু, দামী বুলিয়ে কৈছোঁ কাৰণ এই 10 লিটাৰৰ কনচেনট্ৰেটৰটোৰ দাম 1,10,000 টকা। আজি দুয়োটা অনুষ্ঠানক 2টা 10 লিটাৰৰ কনচেনট্ৰেটৰ প্ৰদান কৰা হ'ব, মানে 2,20,000 টকাৰ কনচেনট্ৰেটৰ ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনে আপোনালোকক বিনামূল্যে আগবঢ়াইছে। গতিকে ইয়াৰ পৰা ৰাইজতো উপকৃত হ'ব লাগিব। এইটোত একো গেছ ভৰাব নালাগে, এইটো কাৰেণ্টত লগোৱাৰ লগে লগে অক্সিজেন ইয়াত উৎপন্ন হয়। 10 লিটাৰ এইটো কেপাচিটি, ইয়াৰ দ্বাৰা ইয়াত দেখুৱাই দিব অলপ পিছতে দলে ডাঙৰীয়াই কেনেকৈ ইয়াৰ ব্যৱহাৰ। গতিকে আমি চিন্তা কৰিলোঁ যে মানুহে তললৈকে সুবিধাটো লাভ কৰিবলৈ হ'লে আমি সামগ্ৰীবিধ কেৱল স্বাস্থ্য কেন্দ্ৰসমূহতে নাৰাখি যিসমূহ গাঁও আগ্ৰহী সেই গাঁওসমূহৰ আমি
ৰাইজৰ মাজলৈ এৰি দিব লাগিব তেওঁ নাজানে কৰবাত যেনিবা নাই নাজানে কিন্তু ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ যদি দুগৰাকী যুৱতী বা দুজন যুৱকে শিকিও আহে এটো একেবাৰে ইজি চলাবলৈ আমিও মেডিকেলৰ মানুহ নহয় কবলৈ গলে আমি সমাজৰ কাম কৰা মানুহে ৰাজনীতিৰ লগত জড়িত মানুহ কিন্তু দেখি দেখি আমিও এটো এতিয়া কেনেকৈ কৰে দলে দাই বুজাওতে বুজাওতে আমিও পৰা হৈ গৈছোগে গতিকে যদি এনে এবিধ সম্পদ আমাৰ গাঁওখনত থাকে আমি তেতিয়াহলে আমাৰ ৰাইজ উপকৃত হ'ব বুলি ভাবিয়ে আপোনালোকলৈ ইয়াত লৈ আহিছো আপোনালোকে সুন্দৰকৈ সামগ্ৰীবিধ ব্যৱহাৰ কৰক আপোনালোকৰ গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া গাঁৱতো যদি কোনোবা দুখীয়া ৰোগী যাৰ অক্সিজেন সিলিন্ডাৰ কিনিবলৈ পইচাৰ অভাৱ যাৰ ওচৰত এটা কনচেন্ট্ৰেটৰ নাই তেওঁলোককো যদি আপোনালোকে সাৰ্ভিসটো প্ৰদান কৰিব পাৰে নিশ্চিতকৈ আপোনালোকৰ গাঁওবাসীয়ে অকল ইমান সুন্দৰ নামঘৰ আহিয়ে অনুভৱ কৰিছো যে আপোনালোক মানে গাঁওবাসী পুৰা একত্ৰিত ইয়াত মানে ৰাইজখিনি একগোট হৈ থকাৰ কাৰণে আমি এনেকে পাইছো এয়া আজি প্ৰদান কৰিছো আৰু অনাগত সময়ত যদি বহনিমান সাংস্কৃতিক গোষ্ঠী আৰু মাছকটা গাঁওবাসীয়ে আমাক সহযোগ কৰে আমি আই কেম্পো কেইবাটাও ইয়াত য'ত য'ত দিব লাগে আপোনালোকে ক'ব যিবিলাকত চশমা যিসকলে ল'ব নোৱাৰে বিনামূলীয়াকৈ পাব যিসকলে দৰৱ পাতি চকুৰ চিকিৎসা হ'ব এইসমূহ আপোনালোকেই কৰিব আমি জাষ্ট এনজিঅ'টোৰ লগত কথা বতৰা পাতি এনেকে আমি অকমান সময়ৰ বাবে আহিম আমি এইখিনি কৰিবলৈ প্লেনিং কৰিছো আমি আপোনালোকৰ হৈ কাম কৰিব খোজো প্ৰভু ভগৱন্তই যিদৰে আশীৰ্বাদ কৰিব লাগিব ঠিক সেইদৰে আপোনালোকৰ মৰম সহায় আশীৰ্বাদৰ কামনা কৰিছো অনাগত সময়ত মানুহৰ সৰু সৰু সমস্যাসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি অধিক সক্ৰিয়তাৰে কাম কৰাৰ সপোন আৰু হেঁপাহ আছে সেয়ে হয়তো বিশ্ববিদ্যালয়ৰ পৰা মই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ সমাজতত্ত্ব বিষয়ত পাছ কৰিছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই মোৰ পিএইচডিও সম্পূৰ্ণ কৰিছো কিন্তু তথাপিও চাকৰিমুখী নহয় ৰাজনীতিৰ লগত থাকিলো কেৱল মানুহৰ সেৱা কৰিম বুলি সেয়ে মানুহৰ সেৱা কৰিবলৈ আমি এতিয়াও একেবাৰে যি জেগা গৈ পাব লাগে সেই জেগা গৈ পোৱা নাই যাতে অনাগত দিনত আমাৰ এতিয়া সপোনৰ পিছত দৌৰিহে আছো যি সপোনৰ পিছত দৌৰি আছো এই সপোন পূৰণ কৰিবলৈ আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰ প্ৰয়োজন হ'ব আমি এনেদৰে আপোনালোকৰ লগত থাকি কাম কৰিব খোজো কেৱল আপোনালোকৰ সহযোগিতা আন্তৰিকতা আশীৰ্বাদ এইখিনি কামনা কৰি মই মোৰ দুআষাৰ সামৰণি মৰাৰ আগতে ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনক ধন্যবাদ জ্ঞাপন কৰিছো ৰাজীৱ দাক ধন্যবাদ জ্ঞাপন কৰিছো ৰাজীৱ দাই ইমান বাৰ ফোন কৰিছে যে মই সোনকালে বস্তুবিধ দিবলৈ বাধ্য হৈ গলো আৰু ৰাজীৱ দাৰ আপোনালোকৰ গাঁওখনৰ প্ৰতি যি মৰম তাৰ প্ৰতি মই শলাগ লৈছো মোক মানে বাৰে প্ৰতি কৈ আছে যে দিবই লাগিব সেইদিনাৰ পৰা কৈ আছে যিদিনা মই হাতিয়াখোৱা নামঘৰত তেখেতক লগ পাইছিলো লগতে আমি গৌৰৱ গগৈ ডাঙৰীয়াকো ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে কৈ কথাখিনি আগবঢ়াই নিদিয়া হলে ফাৰ্ম টু ফুড ফাউণ্ডেশ্যনৰ পৰা আমি এই ইমান মূল্যৱান বস্তুখিনি এনেদৰে লাভ নকৰিলোহেঁতেন গতিকে তিনিও পক্ষকে ধন্যবাদ জ্ঞাপন কৰি আপোনালোকৰ মৰম চেনেহবোৰ আপোনালোকৰ পৰা কামনা কৰি মই মোৰ দুআষাৰ সামৰণি মাৰিছো ধন্যবাদ ইয়াতে যিটো গ্ৰীণ জ্বলি আছে যেতিয়া আপোনাৰ অক্সিজেন থাকিব বা বেটেৰী থকা মানে অক্সিজেন থকা ইয়াত বেটেৰী ফুললি যেতিয়া থাকিব এই গ্ৰীণ দেখিছনে এই গ্ৰীণটো আহিব ইয়ালৈকে আহিব যেতিয়া ৰেডবিলাক নাইকিয়া হৈ যাব যেতিয়া বেটেৰী কমিব এই ৰেডটো এফালৰ পৰা লাষ্টলৈকে ৰেড জ্বলিব তেতিয়া আপুনি গম পাব বেটেৰী নাই ডাউন আছে বা অক্সিজেন নাই তেতিয়া ফুললি গ্ৰীণ হ'ব গোটেইকেইটা বুটাম তেতিয়া আপোনাৰ অক্সিজেন আছে এইটো দেখিলে সেকেন্ডটো হল আপোনাৰ ইয়াত এটা খুলি ইয়াত মিনাৰেল পানী বা ফিল্টাৰ পানী ধুনীয়া চফা পানী আপুনি ভৰাব লাগে ধুই দুটা আছে দুইটা বটলতে ভৰাই আপুনি বন্ধ কৰি দিয়ে বন্ধ কৰি দিয়াৰ পিছত ইয়াতে লগাই দিলে বন্ধ কৰি দিয়াৰ পিছত আপুনি পানী দিলে দুটা জেগাতে তাৰপিছত এটা চাইডে দুটা জেগাত পাব এইটো এতিয়া চাব অক্সিজেন আহিছিলে আপুনি চাব পাৰে এইটো কম বেছ পইণ্ট বন্ধ কৰিব পাৰে আৰু খুলিবও পাৰে ইয়াত পানী আৰু যিটো মাস্ক এইটো মাস্ক বুলি কয় মাস্ক কেইবাবিধৰো পাব ফাৰ্মাচিষ্ট আপোনালোকে এইটো আমি জাষ্ট এটা চিম্পুল দিছোঁ এইটো ব্যৱহাৰ কৰিব পাৰিম
আৰু মাস্ক ইয়াত এটা জেগাত লগাব লাগে আৰু আনটো খুলি থ'ব লাগে আৰু মাস্ক লগাৰ লগে লগে ইয়াত আপুনি ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে আৰু মাস্ক তেখেতৰ বেমাৰ তেখেতৰ লগত নিমিলিবও পাৰে গতিকে ইয়াৰ বিনিময় বেছি মূল্য নহয় দাম 100 বা 50 টকা হ'ব ফাৰ্মাচিষ্টত আপোনালোকে দামটো সুধি ল'ব কিমান দামে পোৱা যায় এভেইলেবল আছে ফাৰ্মাচী তাত অক্সিজেনৰ মাস্ক বুলি ক'লে হ'ল বিভিন্ন ধৰণৰ পোৱা যায় আৰু এইটো আপোনাৰ মূল্য ইয়াৰ মূল্য কিমান এইটো বিনিময়ত যোনে পেচেণ্টে নিছিলে তাক মূল্যটো 100 টকা দি যাব পাৰে বা মূল্যটো দিব পাৰে নহ'লে ইয়াক নতুনকৈ এটা দোকানৰ পৰা কিনি থৈ দি যাব লাগিব যাতে বেলেগ এজনে ব্যৱহাৰ কৰিব পাৰে কাৰণ হঠাতে লাগিব ফাৰ্মাচিষ্টত কিনিবলৈ যাবলৈ অক্সিজেন লগাব গতিকে ষ্টক হৈ থাকিলে হঠাতে লাগিব কাৰণ আৰু এটা কথা অকল বৃদ্ধ মানুহ আইতাক বা ককাকে লগাব লাগে এইটো নহয় শিশুৰ পৰা একদম বৃদ্ধলৈকে উঠিলে